এইডাল কি ফলৰ উদ্ভিদ? চিনি পোৱাইহে চিনে, বুজাইহে বুজে গুণিৰ গুণ। ঘৰতে থাকে ঔষধ, নিচিনা নাজানাৰ বাবে ডক্তৰৰ ওচৰলৈ মাৰে লৰ। শৰীৰৰ প্ৰয়োজনীয় নাখায়, অখাদ্য খাই বেমাৰত ভোগে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উদ্ভিদডাল চিনি পাইছেনে? এইডালৰ নাম কি জানেনে? এইডালৰ ফল বৰ ধুনীয়া দেখিবলৈ, খাবলৈ। এইবিধ ফল টেঙা, পকিলে টেঙা মিঠা, দেখিবলৈ হালধীয়া, খাবলৈ জুতি লগা। ইয়াক য'তে ত'তে যেতিয়াই তেতিয়াই নাপায়, বিশেষকৈ বসন্ত কালতহে পোৱা যায়। এইবিধ ফল যিমান পুৰণা হয় সিমানেই গুণ বাঢ়ে। ইয়াক পাতল পাতলকৈ কাটি ৰ'দত শুকুৱাই সাঁচি ৰাখিব পাৰি। ইয়াক নানা ধৰণৰ ব্যঞ্জনৰ লগত জুতি লগাই খাব পাৰি আৰু চৰবত বনাই খালেও শৰীৰ শীতল কৰে। এই ফলৰ বহু ৰোগ প্ৰতিষেধক ক্ষমতা আছে। থেকেৰাত ভালে পৰিমাণৰ চি ভিটামিন থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। এই ফলবিধত এণ্টিষ্ট্ৰেছ গুণ থাকে, যিয়ে মানসিক চাপ আৰু উদ্বেগৰ সৈতে মোকাবিলা কৰিব পাৰে। ই এক আয়ুৰ্বেদিক ঔষধ। এলোপেথিকৰ তুলনাত ইয়াৰ পাৰ্শ্বক্ৰিয়া কম। যিকোনো বস্তুৰ পৰিমাণ বেছি হ'লে ক্ষতি, গতিকে পৰিমাণ বুজি ব্যৱহাৰ কৰিব। এই ফলবিধে আমাক সুস্থ কৰি ৰখাত যথেষ্ট সহায় কৰে, যেনে ওজন কমোৱাত সহায়ক, অন্ত্ৰৰ সমস্যাত উপকাৰী, হৃদৰোগৰ পৰা ৰক্ষা কৰে। কৰ্কট ৰোগত থেকেৰা টেঙাৰ বৰ উপকাৰিতা। লগতে জানি ৰাখক, এণ্টি প্ৰলিফেৰেটিভ আৰু এণ্টি কেঞ্চাৰ গুণ আছে। গহনি, তেজ গহনি, শাং পৰা, পাতল পায়খানা হৈ থাকিলে পুৰণা থেকেৰা কেইটুকুৰামান চিচাৰ গিলাচ এটাত পানীত তিয়াই ৰাতি ৰাখিব। পুৱা গিলাচটো চামুচ এখনেৰে লৰাই থেকেৰা কেইটুকুৰা পানীৰ পৰা উঠাই সামান্য ক'লা নিমখ কেইটামান জনিগুটি সহ বটি জুতি লগাকৈ ভাতৰ লগত খাব। গিলাচৰ পানীখিনিত অলপ ক'লা নিমখ আৰু যিমান পাৰি পুৰণা গুৰ বা মৌ মিহলাই চৰবত কৰি খাব। এনেকৈ এসপ্তাহমান খালে পেটৰ পুৰণা ৰোগ ভাল হয়। যদি আপোনালোকৰ এনে ৰোগ আছে, প্ৰমাণ কৰি চাব পাৰে। যদি ভাল হয়, আনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলোৰে উপকাৰ হয়। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।